কথাতহে মেক ইন ইণ্ডিয়া। আমি মেক ইন ইণ্ডিয়া, মেড ইন ইণ্ডিয়া এইবিলাক কৰিব লাগে, ডিজিটেল ইণ্ডিয়া, কিন্তু আজি দেখা যায় যে তেওঁলোকে চাইনাৰ বস্তু ব্যৱহাৰ কৰাৰ কাৰণে আমাক উদ্গনি দিছে। কামে কাজে চৰকাৰৰ চীন প্ৰীতি, দিছপুৰ ভৰিছে চীনা সামগ্ৰীৰে। এই কথা আমি কোৱা নাই। ৰাজ্য চৰকাৰৰ ৰঙা চীন প্ৰীতি উদঙাইছে জলেশ্বৰৰ এইগৰাকী বিধায়কে। মঙলবাৰে জলেশ্বৰৰ বিধায়ক চাহাবুদ্দিন আহমেদে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আনিলে এই গুৰুতৰ অভিযোগ। বিধায়কক প্ৰদান কৰা লেপটপ মেড ইন চাইনা, চীনত নিৰ্মিত প্ৰিণ্টাৰ, পাৱাৰ বেংক। কৈছে আপোনালোকে এইবিলাক নকিব, চাইনা বৰ্জন কৰক, চাইনা আমাৰ শত্ৰু কাণ্ট্ৰি, তেওঁক আমি আৰ্থিকভাৱে দুৰ্বল কৰিব লাগিব, এনেকুৱা চৰকাৰে শ্লোগান দি আছে। আৰু হোৱাইৰাছ আমাক বিধানসভাত আমাক যিখিনি লেপটপ দিয়া হৈছে বা আমাক যিখিনি প্ৰিণ্টাৰ মেচিন দিয়া হৈছে সেইবিলাক চাইনা মডেলৰ। মন কৰক, এই বিশেষ কাগজখনলৈ স্পষ্টভাৱে লিখা আছে উৎপাদক প্ৰতিষ্ঠানৰ নাম। কথাই কথাই মেক ইন ইণ্ডিয়াৰ শ্লোগান দিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বিধায়কক যোগান ধৰিছে চীনত নিৰ্মিত লেপটপকে ধৰি অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী। বিধানসভাত চাইনিজ বস্তু যোগান ধৰা হৈছে, কিন্তু চৰকাৰে কৈ আছে চাইনিজ বস্তু বৰ্জন কৰিবলৈ, চাইনিজ বস্তু আমি এলাও নকৰোঁ। কিন্তু মোৰ প্ৰশ্ন হৈছে যে যদি ৰাজহুৱাভাৱে এইবিলাক কথা কোৱা হয়, ৰাইজক যদি চাইনিজ বস্তু যদি কম দামত পায়, গতিকে ৰাইজে গৰীব দুখীয়া ৰাইজে কিনাৰ কাৰণে আগ্ৰহী, কিন্তু ৰাইজক গৰীব মাধ্যমৰ পৰাই তেওঁলোকে চৰকাৰীভাৱে বিধানসভাত আইন প্ৰণয়ন হয়, সেই বিধায়কসকলক তেওঁলোকে তেনেকুৱা বস্তু দিয়াৰ যুক্তিযুক্ততা কৰে। দুৰ্গা পূজা সমাগত, পূজাৰ বতৰত খুদ এইখন চৰকাৰে হয়তো কব চীনা সামগ্ৰী বৰ্জন কৰিবলৈ। কথা হল, যিখন চৰকাৰে খুদ চীনা সামগ্ৰীক বৰপীৰা পাৰি দিছে দিছপুৰত, সেইখন চৰকাৰে ৰাইজক চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাব পাৰেনে? কেমেৰা পাৰ্চন নিত্য, হিতেশ, সঞ্জয় আৰু মনোজৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।